আজি ভাৰত স্বাধীনতা পোৱা ৭৫ বছৰ পাৰ হ'ল তথাপিও কাৰ্বি এটা ক্ষুদ্ৰ জাতি হত্যা এই জাতি হত্যাত সমগ্ৰ বিশ্বত স্বীকৃতি পাবৰ কাৰণে নিশ্চয়কৈ আমাৰ সাধাৰণ মানুহে নিশ্চয় কৰিছে কিন্তু চৰকাৰী ফালৰ পৰা তেনেধৰণৰ কোনো উদ্যোগ লোৱা দেখা পোৱা নাই আজি ৭৫ বছৰ পিছত এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মানে আন্তৰিক ধন্যবাদ আৰু আজি আমি কাৰ্বিসকলে যথেষ্ট গৌৰৱবোধ অনুভৱ কৰিছোঁ আৰু যথেষ্ট সেফটি আমাৰ ধৰ্মীয় ফালৰ পৰা আমি যথেষ্ট মানে সেফটি অনুভৱ কৰিছোঁ যিহেতু আমাৰ কাৰ্বি যিটো ধৰ্ম আমাৰ যিখিনি ধৰ্মীয় যিটো পাৰফৰ্মেঞ্চ ৰিলিজিয়াছ পাৰফৰ্মেঞ্চ যিবিলাক সেইবিলাক দেখা পোৱাৰ পিছত দেখা যায় যে আমি কাৰ্বিসকল হিন্দু নহয় কাৰ্বি আৰু হিন্দু বহুত পাৰ্থক্য আছে সেইটোলৈ মই নাযাওঁ কিন্তু এইটোৱে আমি মানে অনুভৱ কৰিছোঁ যে অন্ততঃ চৰকাৰে আজি কুৰুচাৰসকলক অসমীয়াত ক'বলৈ গ'লে যিটো পূজাৰী যিটো কয় স্বীকাৰকলি কৰা মানুহবিলাকক আমি সাধাৰণতে কুৰুচাৰ বুলি কোৱা হয় যিটো চৰকাৰীভাৱে যিটো স্বীকৃতি প্ৰদান কৰিছে অদূৰ ভৱিষ্যতে কাৰ্বি সমাজতো এটা ধৰ্মীয় স্বীকৃতি পাব বুলি আমি আশা কৰিব পাৰোঁ যদি বিজেপি চৰকাৰ যদি অসমত চলাই থাকে আৰু 10 বছৰ 20 বছৰ যিমানেই হওক আশা ৰেঙনি দেখা যায় কাৰ্বিসকলেও নিজা ধৰ্ম এটা চৰকাৰী স্বীকৃতি পাব যদি নহয় তেতিয়াহ'লে যিটো সেন্সাস পিপুল সেন্সাস যিটো হয় এতিয়া হ'বলৈ গৈ আছে তাত ধৰ্ম হিচাপত তাত মাত্ৰ 8টাহে আছে কলমটো তাত হিন্দুটো আছে খ্ৰীষ্টিয়ান আছে বা অন্যান্য তেনেকৈ আছে আৰু ভালেমান কিন্তু আদাৰ্স বুলি তাত নাই আগে পিছে আদাৰ্স বুলি থাকে তে এই 8টা কেটেগৰীত নপৰা মানুহবিলাক এই আদাৰ্সত সোমাই যায় কিন্তু দুখৰ বিষয় হ'বলৈ গৈ আছে আমি যিখিনি নন অফিচিয়েলি যিখিনি গম পাইছোঁ এইবাৰ বোলে আদাৰ্স কলমটো নাথাকিব তেতিয়াহ'লে কাৰ্বিকে ধৰি যিমানবিলাক মানুহ ধৰ্মীয়ভাৱে স্বীকৃত নহয় তেওঁলোক ধৰ্ম হিচাপত বিপদত পৰিব ধৰ্মীয় স্বীকৃতি নাথাকিব গতিকে আমি নো ৰিলিজন কোনো ধৰ্ম নাই ঠিক এনেধৰণৰ আহি যাব আজি দিনটোৰ বিশেষকৈ নমাটি সমষ্টিৰ কাৰণে বিশেষকৈ কাৰ্বিৰ পূজাৰীসকল আৰু যিসকল কাৰ্বি পৰম্পৰাৰ পৰা আগৰ পৰা যিসকলে মানে মানি চলি আহিছে তেখেতৰ সকলৰ কাৰণে আজি বহুত বহুত শুভ দিন আৰু আমাৰ কাৰণে পবিত্ৰ দিন বুলি ক'ব লাগিব যিটো নহওক আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে সকলৰ মানে এই যি ধৰ্ম আগৰ পৰা কৰি আছে সকলৰ কাৰণে 10,000 দিছে সেইকাৰণে নমাটি যি পূজাৰীসকলে ইয়াত বহুত আজি আনন্দিত আৰু আজি 305 জনৰ কাৰণে পাইছে আৰু নোপোৱাবিলাকৰ তেখেতৰ যেতিয়া ডিফু আহিছিলে তেখেতৰ ভাষণত কোৱা গৈছে যে মিডিয়াবিলাকৰ যিসকলে মিছ কৰিছে লিষ্টবিলাক জমা কৰিছে ইতিমধ্যে আৰু ইয়াত কাৰ্বি ৰঙাচাৰ আমাই আৰু কাৰ্বি আৰনবাৰী মামাই তেখেতে সকলে গোটেইখিনি লিষ্ট কালেকশ্যন কৰিছে আৰু আমাৰ মণ্ডল কমিটিৰ আৰু আমাৰ যি বিজেপিৰ কাৰ্যকৰ্তাসকলে সহায় সুযোগ দিছে আৰু আজিৰ দিনটোৰ কিছু কথা আমি ইয়াত আলোচনা কৰিছোঁ আহিবলগীয়া দিনত যি আমাৰ যোনটো ধৰ্ম এইটো কেনেকৈ আমি আগুৱাই লৈ যাব লাগিব সকলৰ কথা আমি আলাপ আলোচনা কৰিছে আৰু এই আলাপ কিছুমান আমি আমাৰ এই সংগঠন আছে আৰনবাৰী মামাই বুলি আৰু কুৰুচাৰ আমাই বুলি এই সকলৰ কথাবিলাক আলোচনা কৰিছে আৰু নিশ্চয় আমি এইকেইদিনৰ ভিতৰতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM মহোদয়ক লগ পাম মেমৰেণ্ডাম আকাৰে দিম কিছুমান অভাৱ অভিযোগ আছে আৰু বিশ্বাস তুলনামৰহাং CM ওপৰত বিশ্বাস আছে যে আমাৰ এই অভাৱ অভিযোগটো তেখেতে দূৰ কৰিব